চম্পাই কৈছিল মোক। বুজিছা দাদা, কিনো কম গৌৰী মহাৰাণীৰ ভেমৰ কথা, মাটিত যেন ভৰিয়ে নপৰিব। চম্পাৰ দুৰ্বলতা ক'ত মই জানো। খং তুলিবলৈ তাতে আঘাত কৰিলোঁ। যা যা, ছোৱালীজনী নিশ্চয় তোতকৈ বেছি ধুনীয়া, সেই দেখি হিংসাতে কৈছ। গৌৰী উমাতকৈও চম্পা ৰূপৱতী। কমল নগৰৰ, বকুলপুৰৰ সকলো গাভৰুৰ মাজত চম্পা শ্ৰেষ্ঠ সুন্দৰী। তাক সকলোৱে জানে, চম্পাই নিজেও জানে। তথাপি তাইৰ ভয় নুগুচে জানোচা কোনোবাই তাইক সেই উচ্চ আসনৰ পৰা নমাই দিয়ে। মোৰ কথা শুনি ভেকাহি মাৰি উঠিল। ইহ, কি মোৰ পানী খোৱা পুখুৰীত বিহ দিলে যে হিংসা কৰিবলৈ যাম? ভেম আছে দেখিহে। কিন্তু দাদা, দেখিবলৈ হলে সঁচাকৈয়ে ধুনীয়া, উমা বাইদেউতকৈও বেছি। তোতকৈ একা? অৱশ্যে মোতকৈ দুহাত পাছতে ৰৈছেহি, আৰু সদায় ৰৈয়ে থাকিব। গৌৰীয়ে তাক জানে আৰু তাৰ বাবে আশা কৰোঁ দুখো নকৰে। দাদা, তুমি এটা কাম কৰা। কি? তুমি গৌৰীক বিয়া কৰোৱা, দুয়ো বেছ মিলিবা। দুয়ো বেছ মিলিম? চম্পা, কিন্তু মই ভাবিছিলোঁ তোৰ লগতহে বেছ মিলিম বুলি। চি 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 দাদা, তোমাৰ যদি লাজ আছে, মই যে তোমাৰ ভনী হওঁ। নহ'লে কি? নহ'লে কোনো গৌৰীক তোমাৰ ওচৰলৈ আহিবলৈ নিদিলোহেঁতেন।